অসম আৰু অসমীয়া নাৰী সমগ্ৰ বিশ্বতে ইয়াৰ এক সুকীয়া ইতিহাস আছে। মহাভাৰতৰ যুগৰে পৰা আদি কৰি বৰ্তমানলৈকে ৰুক্মিণী, মূলাগাভৰু, কনকলতা, সতীসাধিনীৰ পৰা বৰ্তমানৰ সময়লৈকে অনেক মহিয়সী নাৰী অসমত জন্ম লাভ কৰি আহিছে। বিশ্বৰ কল্যাণৰ হকে তেখেতসকলে কাম কৰি আহিছে আৰু ইতিহাসত নিজৰ এক সুকীয়া পৰিচয় অসমীয়া নাৰী বুলি দাঙি ধৰিবলৈ সক্ষম হৈছে। তেনে এক মহিয়সী নাৰী হ'ল সতীসাধিনী। আজি সতীসাধিনী দিৱস। গতিকে আহক আজিৰ এই সতীসাধিনী দিৱসত আমি মহিয়সী নাৰী সতীসাধিনীৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। 21 এপ্ৰিল 1524 খ্ৰীষ্টাব্দ অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰ নাৰায়ণৰ ঘৰত জন্ম লাভ কৰিছিল মহিয়সী নাৰী সাধনীয়ে। প্ৰথম অৱস্থাত চুতীয়া ৰজা ধৰ্মধ্বজপালৰ কোনো সতী সন্ততি নাছিল। গতিকে অশেষ সাধনাৰ অন্তত ৰজা ধীৰ নাৰায়ণৰ এটা কন্যা সন্তান জন্ম হ'ল। অত্যাধিক সাধনাৰ ফলত লাভ কৰা কাৰণে এই সন্তানটিৰ নাম ৰখা হ'ল সাধনী। ইয়াৰ পিছত ৰজা ধীৰ নাৰায়ণৰ এজন পুত্ৰ সন্তান জন্ম হয়। এই সন্তানৰ নাম ৰখা হয় সাধক নাৰায়ণ। চুতীয়া ৰাজকুলৰ নীতি অনুসৰি ৰজাই সকলো আৱশ্যকীয় শিক্ষা এই দুই সন্তানক প্ৰদান কৰিছিল আৰু শিক্ষা দীক্ষাৰে উপযুক্ত কৰি গঢ় দিয়াৰ পিছত ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰৰ সন্ধান কৰাত ব্ৰতী হয়। এনেতে এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল খবদীয়া মৈদামৰ ওপৰত এটা কেৰকেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই সিদ্ধান্ত ললে যে যিজন ডেকাই এই বগাই থকা কেৰকেটুৱাটোক একেডাল শৰেৰে কাঁড়বিদ্ধ কৰিব পাৰিব সেইজন ডেকালৈকেই সাধনীক বিয়া দিয়া হ'ব। এই বিষয়ে ৰজাই মন্ত্ৰী পাৰিষদৰ লগত আলোচনা কৰিলে আৰু স্বয়ম্বৰৰ দিন ধাৰ্য কৰিলে আৰু সকলোকে আচৰিত কৰি এটা সাধাৰণ পৰিয়ালৰ ল'ৰা নিতাইয়েই এই চৰ্ত সম্পূৰ্ণ কৰিলে আৰু ৰজায়ো ধুমধামেৰে নিতাইলৈ তেখেতৰ ছোৱালী সাধনীক বিয়া দিলে। সাধনীক বিয়া দিয়াৰ পিছত ৰজাই চুতীয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তি যেনে ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰী লগতে নাবালক পুত্ৰ সাধক নাৰায়ণ আৰু ৰাজ্যৰ দায়িত্ব জীয়েক আৰু জোঁৱায়েকৰ হাতত অৰ্পণ কৰি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰিলে। ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। নীতিপাল যিহেতুকে এজন সাধাৰণ পৰিয়ালৰ ল'ৰা আছিল, গতিকে ৰাজ কাৰ্য চম্ভালাৰ কোনো বিশেষ অভিজ্ঞতা নীতিপালৰ নাছিল। গতিকে এনে এক দুৰ্বলতাৰ সুযোগ লৈ সমসাময়িক আহোম ৰজা চুহুংমুং দিহিঙীয়া ৰজাই সেই সময়ৰ চুতীয়া ৰাজ্য আক্ৰমণ। 1524 খ্ৰীষ্টাব্দৰ 7 বহাগ তাৰিখে আহোমৰ লগত যুদ্ধত পৰাজয় বৰণ কৰি চুতীয়া ৰজা আৰু ৰাণী সৈন্য সামন্ত সহিতে পিছ হুহুকি চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় ল'বলগীয়া হয়। কিন্তু আহোম ৰজাই তাত গৈও চুতীয়া ৰজাক আক্ৰমণ কৰিল। কিন্তু এই ক্ষেত্ৰত আহোম ৰজা সফল হ'ব নোৱাৰে। ৰাণী সাধনীয়ে এক নাৰী সৈন্য বাহিনী গঠন কৰি এই নাৰী সৈন্যৰ লগত ধনু কাঁড় জাঠিলৈকে শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক ভেটা দিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায়। কিন্তু সাধনীৰ নেতৃত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহু শত্ৰুবধ। এইখিনিতে উল্লেখ কৰিব পাৰি যে সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী। নাৰী বাহিনীৰ এই দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমসকলে চুতীয়াসকলক বলে নোৱাৰি আহোম সেনাপতিয়ে কৌশলৰ আশ্ৰয় ল'বলগীয়া হয়। এই কৌশলী যুদ্ধত নীতিপালক আহোমসকলে পৰাজিত কৰি হত্যা কৰে। সাধনীক চুতীয়াসকলৰ অমূল্য সম্পদ কুবেৰ প্ৰদত্ত সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনালে। আনকি সাধনীক ৰাজৰাণী পতা হ'ব বুলিও ঘোষণা কৰা হৈছিল। কিন্তু নিজৰ সুখ সম্ভোগক আওকাণ কৰি ৰাণী সাধনীয়ে নিজ দেশ আৰু জাতিৰ সন্মান লাঘৱ নকৰাকৈ ৰাজ সম্পদ লগত লৈ গভীৰ কুণ্ডত জাপ দি আত্মজাহ দিয়ে। স্বজাতিৰ বাবে সাধনীয়ে কৰা এই আত্মত্যাগ সমগ্ৰ জাতিৰ গৌৰৱৰ স্থল। গতিকে আজিৰ এই সতী সাধনী দিৱসত আহক আমি সকলোৱে এই মহিয়সী নাৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ আৰু তেখেতে দেখুৱাই যোৱা আদৰ্শৰে আমি আমাৰ ভৱিষ্যত জীৱনৰ বাট বুলিবলৈ পণ কৰোঁ।